माहारियारि मानास हाग्रामायाव बाक्सा जिल्ला दुलाराय बर' फरायसा आफादा साखोन सिखोन लाखिनाय हाबाफारि लादों। बाक्सा जिल्लानि सिङाव थानाय मानास माहारियारि हाग्रामानि नैथि गेटआव बाक्सा जिल्ला दुलाराय बर' फरायसा आफादनि मावथिफोरा साखोन सिखोन खालामनो थाखाय साखाफारा जाना लामायाव ओंखारबोदों। दिनै माहारियारि मानास हाग्रामायाव हाबनाय नैथि गेटआव आखाइ आखाइ हासिब लानानै सिबिदों एबसुनि मावथिफोरा। साखोन सिखोन खालामग्रा हान्जाखौ मानास हाग्रामानि साखाथि फाखाथि जेथिंजायबो डास्टबिन होना दोननाय जादों। बे साखोन सिखोन लाखिनाय हाबाफारियाव बाक्सा जिल्ला एबसुनि आफादगिरि उमेश दैमारि, सालबारि महकुमानि एसडिपिअ समिरन बैस'जों लोगोसे बासाबारिनि रेन्जार बाबुल ब्रह्म बिथांमोनाबो बाहागो लायो। আজি বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাই যিটো পদক্ষেপ ইয়াত হাতত ল'লে ক্লিন মানস গ্ৰীণ মানস, এইটো সঁচাকৈ খুব প্ৰশংসনীয়। আৰু আমাৰ যিখন মানাস নেশ্যনেল পাৰ্ক, এইখন আমাৰ বুলি যিটো তেওঁলোকে এটা বেলেগ ধৰণে এটা প্ৰচেষ্টা হাতত লৈছে। ইয়াত বসবাস কৰা, ওচৰত বসবাস কৰা সকলো লোককে লৈ পেলাই মানাসখনক ভাল পোৱাৰ যিটো এটা নতুনকৈ তেওঁলোকে এটা চিন্তা পৰিকল্পনা আগবঢ়াইছে, ই খুব প্ৰশংসনীয়। আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ বিভিন্ন কাম তেওঁলোকে কৰি থাকে, ভাল কাম কৰি থাকে। তাৰ ভিতৰত মানাহক লৈ তেওঁলোকৰ বিভিন্ন বেলেগ পৰিকল্পনা আছে। আৰু আজি মই যেতিয়া কথা পাতিছিলোঁ, আমাৰ ৰেঞ্জাৰ ডাঙৰীয়া ইয়াত আছে যে মানাহখন আজি লাহে লাহে এৰিয়াত ক'ভিডৰ পৰিস্থিতি লাহে লাহে উন্নত হোৱাৰ পিছত ইয়াত বিভিন্ন ধৰণৰ বাহিৰৰ যিসকল টুৰিষ্ট আছে, অহাৰ এটা পৰিক্ৰমা আৰম্ভ হৈছে, বা অসমৰ বেলেগ এৰিয়াৰো মানুহ ইয়াত আহিছে। গতিকে মানাহখন তেওঁলোকে বৰ সুন্দৰকৈ ৰাখিব বিচাৰিছে। আৰু গতিকে আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ বাক্সা জিলা সমিতিৰ উদ্যোগতে ইয়াত বিভিন্ন আঞ্চলিক এপছুৰ কমিটিৰ যিসকল সদস্য, বিষয়া, লগতে আমাৰ ফৰেষ্টৰ ৰেঞ্জাৰ বা বিভিন্ন সংগঠনৰ সকলোকে মাতি আনি পেলাই ৰাতিপুৱাৰ পৰা তেওঁলোকে এটা ক্লিন মানস এটা প্ৰজেক্ট হাতত লৈছে। আৰু আপোনালোকে দেখিব গোটেই মানসৰ চাৰিওফালে তেওঁলোকে বিভিন্ন ধৰণৰ যাতে কোনো ধৰণৰ লেতেৰা হৈ নাথাকে, পৰিৱেশটো যাতে পৰিষ্কাৰ হৈ থাকে, তাৰ এটা উদ্যোগ হাতত লৈছে। আৰু ই যথেষ্ট প্ৰশংসনীয়। এটাই কথা, মানসখন আমাৰ মানস, যেনেকৈ আমাৰ বিটিয়াৰ বাসীৰ বাবে মানস যেনেকৈ গৌৰৱ, অসমৰ বাবেও মানসখন গৌৰৱ। গতিকে মানসক আমি এই যিটো প্ৰক্ৰিয়া বিশ্ববাসীৰ মাজত এটা বেলেগ ধৰণে তুলি নিয়াৰ যিটো আমাৰ পৰিকল্পনা, সেই পৰিকল্পনাটোত আজি নিখিল বড়ো ছাত্ৰ সন্থাই তেওঁলোকে আকৌ এটা বেলেগ ধৰণে চিন্তা কৰিছে। আৰু মই ভাবোঁ যে মানসখন আমাৰ হিচাপে ৰাখোঁ, আমি যেনেকৈ ঘৰখন আমি ঠিক কৰি ৰাখোঁ, মানসখন আমাৰ নিজৰ ঘৰ বুলি যদি আমি ঠিকমতে ৰাখোঁ, গতিকে মানুহো ভাল পাব। আৰু অনাগত দিনত মানাহৰ প্ৰতি আমাৰ যি মানাহৰ প্ৰতি বা প্ৰকৃতিৰ প্ৰতি আমাৰ যিটো মন, যিটো মানাহক আমি যেনেকৈ ভাল পাবলৈ যেনেকৈ শিকোঁ, সেইটো প্ৰচেষ্টা আগবাঢ়ি থাকিব। मानास नेशनेल पार्क आरो जोंनि माहारियारि बे हाग्रामाखौ जों रैखा खालामनो थाखाय लोगोसे जों बेखौ साखोन सिखोन लानांगौनि थाखाय दिनै सेफ मानास क्लिन मानासखौ लानानै बाक्सा जिल्ला दुलाराय बर' फरायसा आफादा हाबाफारि लादों। बेहाय जे मानासजों नांजाबनाय दख'राफोरखौ लाफानानै गुबुन दख'राफोरखौ लाफानानै बेहाय लानाय जादों। आरो बेजों लोगोसे जोंजों सालबारि साब डिभिजननि एसडिपिअ समिरन बैसो बिथाङा जोंनो बेखेवनानै होबाय। बेजों लोगोसे जोंजों लोगोआव दंफायो मानास नैबे बासबारि रेन्जनि रेन्जार बाबुल ब्रह्म। बेजों लोगोसे जोंना आदसानि सासे पाब्लिसिटि सेक्रेटारि दङ मानसुक सांगाकार। जों जथायैनो बे हाबाफारिखौ लानाय जादों जे मानासाव बयबो नायनो फैयो, गोजोननाय लानो फैयो, बेरायनो फैयो, फैनांगौ। आरो जों खावलायगोन बयबो गोजोननानै लाफै, नाथाय मोनसेखौ नोजोर हो, जाहाथे जोङो प्लास्टिकखौ जेराव मेराव गारलाबाया। जोंहा डास्टबिन होनाय दङ, बे डास्टबिनाव जाहाथे बाहायो। आरो समाज बेरेखा खामानि जाहाथे बेवहाय मावफैया, समाज बेरेखा खामानिनिफ्राय जाहाथे गोजानाव थायो। आरो बे मानासखौ जों जेब्लायबो साब सिखोनै आरो साखोन सिखोनै आरो जों बे मानासखौ बासायनानै लाखिनांगोन। आरो बेजोंनो जोंनि जिखिनि गौरब, बेखौ जोङो गुबुन हादोरजों लोगोसे जोंनि ओनसोलजों जोङो बेखौ लाखिनो हानांगोन। बेखिनिखौ मिजिंथिनानै दिनै हाबाफारिखौ लानाय जादों। খুব ভাল লাগিছে আমাৰ নিখিল বড়ো ষ্টুডেণ্ট ইউনিয়নে যিটো পদক্ষেপ ল'লে, শলাগ ল'বলগীয়া। কাৰণ তেখেতসকলে একচুৱেলি ফিল্ডত আজিলৈ অহা নাছিলে, কিন্তু বাহিৰে আমাক বহুতখিনি ছাপোৰ্ট কৰি আছিলে।
কিন্তু আজি স্বচ্ছ ভাৰতৰ নামত আজি মানাছ যিটো চাফাই অভিযান তেখেতলোকে হাতে কামে লাগিছে, নিশ্চয় ভাল লাগিব, সকলোৰে ভাল লাগিব। আৰু বিশেষকৈ ক'ব গ'লে আমাৰ মানে BTCৰ গৌৰৱ বুলি আমি ভাবোঁ। আৰু অকল BTCৰে গৌৰৱ নহয়, আমাৰ গোটেই বিশ্বৰে গৌৰৱ হ'ব এটা সময়ত আমাৰ মানাছ। সেই দিশত আগবাঢ়ি আছে। আপোনালোকে জানেই আমাৰ মানাসৰ পজিশ্যন দিনক দিনে ভালৰ পিনে আহি আছে। আৰু এই ক্ষেত্ৰত স্থানীয় ৰাইজ, আমাৰ সংগঠনসকল আৰু এতিয়া বৰ্তমান আমাৰ ষ্টুডেণ্ট ইউনিয়নে যিখিনি পদক্ষেপ ল'লে নিশ্চয় কাৰ্যকৰী হ'ব। আৰু তেখেতসকলক ধন্যবাদ জনাওঁ এনেকৈ সজাগতাটো অনাৰ বাবে। আৰু চাফ চিকুণতাই আচলতে ঈশ্বৰ পৰণতা বুলি কয়। আজি চাফ চিকুণ থাকিলেহে চব বস্তু চব পিনৰ পৰা ঠিকে থাকে। আজি মানুহৰ নিজৰ দেহাটো যেনেকৈ চাফ থাকিলে চব অংগ প্ৰত্যংগ ঠিক থাকে, সেই বস্তুটো আজি আমাৰ সকলোৱে উপলব্ধি কৰে। আৰু বিশেষকৈ আমাৰ টুৰিষ্ট স্পটত বহুত লেতেৰা জমা হয়, দেশ বিদেশৰ মানুহ আহে। এই ক্ষেত্ৰত তেখেতসকলৰ পদক্ষেপ নিশ্চয় শলাগ ল'বলগীয়া। আৰু আমি বিভাগীয়ভাৱে যথেষ্টখিনি আমি চেষ্টা কৰোঁ চাফা ৰখাৰ কাৰণে। আৰু বিশেষকৈ এই বছৰ আমি বেছিকৈ চেষ্টা চলাইছোঁ, যাৰ ফলত আমাৰ বৰ্তমানটো জীপ চাফাৰীৰ বাহিৰে বেলেগ চাফাৰী সোমাব দিয়া হোৱা নাই। আৰু লগতে প্লাষ্টিক জাতীয় বস্তু আমি গেটতে ৰাখি দিওঁ। গতিকে আগৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশ বহুতখিনি সাল সলনি হৈ আছে। গতিকে আশা কৰোঁ আগন্তুক দিনতো তেখেতসকলৰ পৰা যথেষ্ট সঁহাৰি পাম। আৰু সমাজত কিছুমান বেয়া চক্ৰ থাকে, এই চক্ৰবিলাকৰ পৰা যাতে আমাক তেখেতসকলে অৱগত কৰে। আৰু বিশেষকৈ আমাৰ টুৰিষ্ট এৰিয়াত বহু ধৰণৰ টুৰিষ্ট আহে। অলপ আগতে আমাৰ SDO ছাৰেও কথাখিনি ক'লে। এই ক্ষেত্ৰত তেখেতসকলৰ নিশ্চয় নজৰ ৰাখিব। আৰু কিছুমান বস্তু আজিৰ সমাজত আইনেও ঢুকি নাপায়। আইনে ঢুকি নোপোৱা কামবিলাক আমাৰ তেখেতসকলক মই অনুৰোধ জনাওঁ, তেখেতসকলে যাতে নজৰ ৰাখে। কাৰণ আমাৰ তাকৰীয়া আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ষ্টাফৰ পৰিমাণ, পুলিচৰ প্ৰশাসনৰ ষ্টাফৰ পৰিমাণ খুব কম। গতিকে এখেতসকলৰ সহায় নহ'লে আৰু ৰাইজৰ সহায় নহ'লে আমি আগবাঢ়িব নোৱাৰোঁ। গতিকে সমাজ বিৰোধী কিছুমান কাম আহে, ফূৰ্তি কৰাৰ মাজতে এইবিলাকো লৈ আহে। গতিকে এইবিলাক তেখেতসকলক অনুৰোধ জনাওঁ যাতে তেখেতসকলক নজৰ ৰাখে, আমাকো জনায়, আমাৰ ছাৰহঁতকো জনায়। আৰু সকলোৰে মংগল কামনা কৰি আৰু আমাৰ যিটো অভিযান যাতে এবছৰীয়া নহয়, গোটেই বছৰে চলি থাকে আশা কৰিলোঁ। এইখিনি কৈ মোৰ বক্তব্য সামৰিলোঁ।